তো হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ক'লৈ গৈ আছোঁ আপোনালোকে চাই গম পাইছে। ক'লৈ গৈ আছোঁ বোলে বগৰী আৰু তেতলি। দূৰত নহয় বা ওচৰতে গৈ আছোঁ, সেইকাৰণে খোজকাঢ়ি আহি গৈছোঁ। একদম পূৰা টামান আজি তেতলি আৰু বগৰী খাব লাগিব। জলকীয়া, নিমখ আৰু ধুনীয়া আছে, ব'লক গৈ থাকোঁ। তো ফ্ৰেণ্ডছ, ফাইনেলি তেতলি গছ ওচৰ পাই গৈছোঁ। আমাৰ বিক্ৰম বিলাহী তেতলি পাৰিব এতিয়া, গছত উঠি গৈছে। চাব হে, বিক্ৰমে এয়া তেতলি গছ দেখিছে না, তেতলি গছৰ পৰা উঠি গৈছে। আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে তেতলিটো পাৰিলে হৈছে, তাৰপিছত আকৌ বগৰী পাৰিব লাগিব। আৰু ইয়াত কি আছে জানেই নহয়, ইয়াত আছে নিমখ, জলকীয়া আৰু একটা কি আছে বাৰু কওকচোন। আৰু একটা আছে ধুনীয়া পাত, একটা ধুনীয়া পাত আছে। একদম পূৰা এইপিনে তেতলি পাৰি আছে। একটা ওপৰত চাওক, সৈটো দেখিছে নহয় ওপৰত, একটা ওপৰত একদম পূৰা তেতলি। আজি খামেই মানে টামান খাম। তো ফ্ৰেণ্ডছ, ফাইনেলি তেতলি পাৰ হৈ গৈছে। চাওক তেতলি পাৰ হৈছে, ইমান সময় তেতলি লৈছোঁ। আৰু বগৰী পাৰিব লাগিব, বেছি দূৰত নহয়, ওচৰতে। বগৰী গছৰ বিলাহী নুঠে এবাৰ বগৰী গছৰ উঠিব। ই বাৰু তেতলি গছত উঠিছে, সৰু তেতলি গছত উঠিছে ই। এবাৰ ই বগৰী গছত উঠিব। মই আৰু বিনাপি খোৱা। আৰু ইয়াত যিমানখিনি বস্তু আছে ন, জলকীয়া, নিমখ, ধুনীয়া চব এই ল'ৰাজনে দিছে। মোৰ লগৰ হয় ৰাতুল, ই দিছে। আৰু এতিয়া পূৰা তেতলি পাৰিব লাগিব ন। গলা বগৰী পাৰি হৈছে নে বাৰু? এনে পাৰিতো হোৱা নাই, খাবলৈ মন গৈ আছে। বগৰী চাওক একদম কিমান ধুনীয়া, একদম চাবা ৰবা না ৰে, আৰু অকণ টানি দিছোঁ ৰবা। চাবা সেই তাকে ছিগিলো ভাই, খাবি আজি ন, জলদি কি আহে ভাই। তো ফ্ৰেণ্ডছ, বগৰী পাৰ হৈ গ'ল। এতিয়া একদম আমাৰ খোৱা আৰু প্লেচটো বিচাৰিব লাগিব। নাই নাই নাই, একো নাই। কিবা লাগি আছে বুলি কৈছে, একো নাই বাৰু। হয়, এতিয়া প্লেচটো বিচাৰিব লাগিব আৰু। ইকুৱা গছ নহয়, এইটো বেলেগ গছ। সেইখনতে খাব লাগিব আৰু। ভাল প্লেচ এটা বিচাৰি লওঁ। ইয়াত কি কি আছে দেখিছে নহয় আপোনালোকে, একদম নিমখ, জলকীয়া, তেতলি, বগৰী, একদম ধুনীয়া চুনীয়া। একদম কটাইখন ক'ত গ'ল? কটাইখন চাব লাগিব এতিয়া। কটাইখন বোলে হেৰালে বোলে, চাব লাগিব এতিয়া। তো ফ্ৰেণ্ডছ, মানে এয়া কি ধুনীয়া ধুনীয়া কাটি আছে আমাৰ ৰাতুলে। আৰু এইপিনে মানে এফালে খাই আছে, পূৰা খাই আছে, ৰখিব পৰা নাই। একদম পূৰা এতিয়া খাব লাগিব। মেমথে কাটি আছে, আৰু মেমথে হ'লেগে আৰু কাটিব লাগিব, মানে কাটিব লাগিব নহয়, খাবই লাগিব একদম পূৰা। আপোনালোকে বাৰু এনেকৈ খাই পাৰিছেনে বাৰু? যদিহে পাৰিছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু যদিহে পোৱা নাই তেনেহ'লে আৰু কমেণ্ট কৰি জনাব। তো এতিয়া আমি মেমথুখিনি কাটি লোৱা হৈ যাব, আৰু হৈ যোৱাৰ পাছত আমি খাব লাগিব। তো ফ্ৰেণ্ডছ, খাবলৈ হৈ গৈছে আমাৰ কমপ্লিট। দুইটাই খাই আছে, মইহে খাবলৈ পোৱা নাই। ভিডিঅ' বনাওঁতে দিন গৈছে, আৰু খাবলৈ হৈ গৈছে। এতিয়া আমি খাব লাগিব ন।
उसको जलाना पड़ेगा अंदर से भाड़ा मेमोरी पे खाना बे मैं मेमोरी का ना कोने खा मैं मेमोरी खा बहुत जगह है मैं खाना মেমুটো আৰু অলপ লাগিছিল মেমুটো কমিলে ন মেমুটো অলপ কমিলে এই নে পুলটো ইবা মেমুটো বাগানটো আৰু বহুত দূৰ আছে হ'লেও এতিয়া নাযাওঁ मतलब নহয় पालसा लेके नहीं आया इसलिए কৈ গৈছে মেমুটো পাবলৈ নাই तो दूंगा মেমুটো কৈ গৈছে তথাপিও দামান জলা যা লাগিছে নে এই লাগিছে ঘাম আমাৰ দাদা না ঘাম লাগিছে যা লাগিছে আকৌ খানাটো কেনেকুৱা পাইছে এই মজা আৰু ধুনীয়া আছে ফ্ৰেণ্ডছ বগৰী নাইকিয়া হৈছে তেতলি ৰৈ গৈছে হ'লেও গোটেইখিনি খাই কমপ্লিট শেষ কৰি দিব পাৰিব লাগিব আৰু জলকীয়া আছে মেমুটো শেষ হৈ গ'ল খাই মজা লাগিছে ন এই মজা তোমাৰ কিন্তু পুৰা ঘাম ওলাই গৈছে দিয়া একদম ঘাম ওলাই গৈছে আমাৰ দাদা ঘাম ওলাইছেনে মজা 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 মোৰ বাৰু ওলা নাই বেছি মই ইমান ট্ৰাই খোৱা নাই জলকীয়া তো ফ্ৰেণ্ডছ আপোনালোকে বাৰু এনেকৈ যদি খাইছে নাপায় এনেকুৱা মেমুটো জলকীয়া আৰু আপুনি টেঙা দুবিধ বগৰী আৰু এবিধ হৈছে তেতেলী আপোনালোকে যদি এনেকৈ খাই পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদিহে খাই পাৰে তেনেহ'লে তথাপিতো কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল পাইছে চাই সাবস্ক্রাইব করে দেব লাইক 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 কমেন্ট শেয়ার ছাবস্ক্ৰাইব কৰি দিব নতুন করে যদি নতুনকৈ যদি আহিছে এই ভিডিঅ'টোত তেনেহ'লে পূৰা ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহি আছে এই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব তো গাইজ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড যিমান পাতি ইমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ইমানেই বাই বাই দাদা